জ্যোতিষীসকলৰ মতে গ্ৰহপতি সূৰ্যই নিজৰ সিংহ ৰাশিত প্ৰৱেশ কৰিব। আনহাতে প্ৰজ্ঞা আৰু ব্যৱসায়ৰ দাতা হিচাপে পৰিচিত বুধ কৰ্কট ৰাশিত পশ্চাদগম হ'ব। এনে পৰিস্থিতিত বহু ৰাশিৰ লোক ভাগ্যৱান হ'বলৈ গৈ আছে। বৈদিক জ্যোতিষৰ মতে সময়ে সময়ে গ্ৰহবোৰৰ পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনৰ পৰাই ৰাশিবোৰৰ বহুত পৰিৱৰ্তন হয়। বিশেষকৈ যেতিয়া দুই বন্ধুত্বপূৰ্ণ গ্ৰহ বা দুটা শত্ৰুতাপূৰ্ণ গ্ৰহৰ স্থান পৰিৱৰ্তন হৈ থাকে, সেই সময়ছোৱাত কিছুমানে ভাল ফলাফল লাভ কৰাৰ বিপৰীতে আন কিছুমানে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হয়। বৰ্তমান ইংৰাজী কেলেণ্ডাৰৰ অষ্টম মাহ আগষ্ট মাহত বুধ আৰু সূৰ্যই নিজৰ ৰাশি সলনি কৰিবলৈ ওলাইছে। জ্যোতিষীসকলৰ মতে গ্ৰহাধিপতি সূৰ্যই নিজৰ সিংহ ৰাশিত প্ৰৱেশ কৰিব। আনহাতে প্ৰজ্ঞা আৰু ব্যৱসায়ৰ দাতা হিচাপে পৰিচিত বুধ কৰ্কট ৰাশিত পশ্চাদগম হ'ব। এনে পৰিস্থিতিত বহু ৰাশিৰ লোকে ভাগ্যৱান হ'বলৈ গৈ আছে। গ্ৰহাধিপতি 16 আগষ্ট শুকুৰবাৰে ৰাশি পৰিৱৰ্তন হ'ব। এই ৰাশি পৰিৱৰ্তন সন্ধিয়া 7:53 সিংহ ৰাশিত হ'ব। গ্ৰহৰ ৰাজপুত্ৰ অৰ্থাৎ বুধ 22 আগষ্ট বৃহস্পতিবাৰে পুৱা 6:22 কৰ্কট ৰাশিত বিপৰীতমুখী অৱস্থানত থাকিব। প্ৰথম গ্ৰহটো হৈছে সিংহ ৰাশি। প্ৰথমে সেই ৰাশিৰ বিষয়ে জনা যাওক যাৰ শাসক সূৰ্য আৰু ই নিজৰ ৰাশিত প্ৰৱেশ কৰিবলৈ ওলাইছে। এনে পৰিস্থিতিত আপোনাৰ ৰাশিৰ পৰা সূৰ্য দেৱতা ঊৰ্ধ্বগামী গৃহত প্ৰৱেশ কৰিবলৈ যোৱাৰ বাবে এই সময়খিনি আপোনাৰ হ'ব। বুধো আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত ৰাশি পৰিৱৰ্তন কৰিব। এনে পৰিস্থিতিত এই সময়ত আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে, টকা সঞ্চয় কৰিব পাৰে, টকা উপাৰ্জন কৰিব পাৰিব আৰু আৰ্থিক অৱস্থা শক্তিশালী কৰিব পাৰিব। লগতে অবিবাহিত সকলেও বিবাহৰ প্ৰস্তাৱ পাব পাৰে। কৰ্কট ৰাশি। সূৰ্যৰ ৰাশি পৰিৱৰ্তন আৰু বুধৰ পশ্চাদগতি এই ৰাশিৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। কাৰণ আপোনাৰ ৰাশিৰ পৰা ধন ঘৰত সূৰ্যৰ পশ্চাদগমন আৰু ঊৰ্ধ্বগামী গৃহত বুধৰ ৰেট্ৰগ্ৰেড। এনে পৰিস্থিতিত এই সময় আপোনাৰ বাবে অনুকূল হ'ব। যদি আপোনাৰ আৰ্থিক সমস্যাই আগুৰি ধৰিছে, তেন্তে এতিয়া আপুনি সেইবোৰৰ পৰা মুক্তি পাব পাৰিব। আপুনি ভাল সিদ্ধান্ত ল'ব পাৰে, যাৰ দ্বাৰা আপোনাৰ উপকাৰ হ'ব। যদি আপুনি কৰ্মৰত, তেনেহ'লে আপোনাৰ কেৰিয়াৰ আগবাঢ়িব পাৰে। লগতে আপোনাৰ বাবে হঠাতে আৰ্থিক লাভৰ সম্ভাৱনাও আছে। বৃশ্চিক ৰাশি। আগন্তুক সময়ত এই ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল হ'ব। আপোনাৰ ৰাশিৰ পৰা নৱম স্থানত সূৰ্য দেৱতা ৰেট্ৰগ্ৰেড আৰু কৰ্মঘৰত বুধ ৰেট্ৰগ্ৰেড হ'বলৈ গৈ আছে। এনে পৰিস্থিতিত বুধ ৰেট্ৰগ্ৰেড আপোনাৰ বাবে উপকাৰী হ'ব। এইবাৰ আপোনাৰ কেৰিয়াৰত নতুন টুইষ্ট লাভ কৰিব। যদি আপুনি এজন ব্যৱসায়ী, তেন্তে আপোনাৰ বাবে সমৃদ্ধিৰ নতুন দুৱাৰ মুকলি হ'বলৈ ওলাইছে। যিসকলে বহুদিন চাকৰি বিচাৰি আছে, তেওঁলোকৰ অপেক্ষাৰ দিন শেষ হ'ব।